কৰিম কোৱালিটিটো কেনেকুৱা মই এতিয়ালৈকে ময়ো গম পোৱা নাই চাই মেলি দিছোঁ বাৰু তাৰপিছতে এইখন এখন মেলি দেখুৱাম বাৰু তাৰপিছত এনেকুৱা দুখন এয়া দুখন এখন এখনকৈ আনবক্সিং কৰোঁ আৰু এইবোৰ কি হৈছে জানো চবতে মানে কুপন দিছে জানে 200 টকাৰ মানে কুপন দিছে এই গোটেইখিনি অৰ্ডাৰ মোৰ লৈছিলে 1300 টকা আৰু ইয়াত ঢেৰ কুপন আহিছে কিবা কিনিলে চাগে কিবা অফাৰ চফাৰ পাম নেকি যি কি নহওক এতিয়া কুপনখিনি থওঁ আৰু এতিয়া বেড কভাৰকেইটা আনবক্সিং কৰোঁ কোৱালিটিটো ভাল চোৱা কোৱালিটিটো ভাল চোৱা মজা লাগিছে দেই ধুনীয়া বৰ ধুনীয়া লাগিছে চাই কটন বেড কভাৰ ধুনীয়া লাগিছে আমি দুইজনীয়ে ধৰি দেখুৱাই আহা না উঠি আহা দুইজনীয়ে ধৰি দেখুৱাই দিওঁ এয়া চাওকচোন বৰ ধুনীয়া লাগিছে চাওক পুৰা ভাল লাগিছে ডবল বেডশ্বীট সঁচাকে কিমান পৰিছে 300 টকাকে পৰিছে দিয়া না মোক কেলে নিদিলা মোক কৈছে লাগিছিলে 300কে পৰিছে ৱাও বহুত ধুনীয়া লাগিছে কালাৰটো মানে বহুত ধুনীয়া লাগিছে কি গাঁও আছে গাঁও কথা আছে ৱাও চা 300 টকাকে পৰিছে ধুনীয়া নেকি কমতে হৈছে মোক লাগিছিলে গম পালে ল'বা দিয়া অৰ্ডাৰটো মই দিম নেক্সট অৰ্ডাৰ দিম এইবিলাক বহুত ধুনীয়া দেই গাইছ এইবোৰ গাৰু কভাৰ বহুত ধুনীয়া এখন নেক্সটখন গোটেইকেইখন দেখুৱাই দিওঁ আপোনালোকক খুলি পিনে যদি লাগে লিংকটো মই দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে ল'ব পাৰিব কোৱালিটিটো ভাল কেতিয়াবা চিন্তা হৈ থাকে ন কিবা বেলেগ ধৰণৰ বস্তু আহি যায় দিয়া মানে কটন নাহে মানে কিবা কিবা বেলেগ এটা আহে কি প্লাষ্টিক লাগে তাত এইকেইটা বাৰু ভালেই কটনৰ চেম হয় প্ৰিণ্টিংটো বেলেগ হয় বাট মানে কোৱালিটি চেম এইকেইটা গাৰু কভাৰ আৰু এইখন হৈছে বেডশ্বীটখন এইখনো তেনেকুৱা পৰা ডাবল বেডশ্বীট হয় কেতিয়াবা ঠগি যায় অনলাইন আনিলে কিন্তু এইবাৰ কিন্তু নাই ঠগা এইবাৰ বঢ়িয়া আহিছে ঠগন খোৱা নাই ময়ে দেখুৱাই দিলোঁ আপোনালোকক এয়া আৰু দুখন আনিছোঁ নেক্সট দেখুৱাওঁ এইকেইখনৰ কোৱালিটিটো অকণ বেলেগ পিয়ৰ কটন নহয় চাগে ডাৰ্ক নিচিনা কোৱালিটিটো কি নাজানো এইটো ধুলেহে গম পাম এইটো কোৱালিটি দেই এইটোতো গম নাপাওঁ দেই এই কোৱালিটিটো কিবা চেমি কটন টাইপৰ কিবা ধুলেহে গম পাম অকণমান পিছত আছে নহয় বেয়া নহয় এয়া চাওক পিলো কভাৰকেইটা এনেকুৱা ডিজাইন এয়া আৰু এইকেইখন মানে বেষ্ট এটা কাৰণতে মই মানে ভাল পালোঁ এইকেইখন ল'লোঁ মানে এই দেখিছেনে ৰবাৰটো মেট্ৰেছত ধুনীয়াকৈ পাৰি মানে এনেকৈ সোমাই দিব পৰা যাব মেট্ৰেছত মজা লাগিব মানে ভণ্টি এটা মোৰ এটা মেট্ৰেছত দিবৰ কাৰণে মজা মানে আহিছে আৰু সেনেকুৱা দুটা আহিছে এনেকুৱা দুটা আহিছে এনেকুৱা দুটা আহিছে এইকেইটা মানে চুককেইটা সোমাইলে বেড কভাৰখন ধুনীয়া হৈ থাকিব বাকী প্ৰিণ্টিংটো পাৰাৰ পিছতহে আপোনালোকক দেখুৱাব কালাৰো মজা লাগিছে চাওক এয়া বহুত কমত পাইছে আপোনালোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম গোটেইকেইটাৰে লিংক দি দিম আৰু এইখন খালি চেম হয় আৰু তথাপিতো খুলি দেখুৱাই দিওঁ কাৰণ খুলিছে যেতিয়া চেম মানে এখন তাই এখন একেই দিলোঁ আৰু মানে হেৰি নকৰিলোঁ নহয় একে এখনো সেই একে আৰু ভণ্টিৰ ঘৰত বেলেগত থাকিব মোৰ ঘৰত বেলেগত থাকিব সেইকাৰণে একে দি দিলোঁ আৰু এইখন চেম হয় মেট্ৰেছত দিবৰ কাৰণে এই চুকি এইকেইটা মানে স্পেচিয়েলি মানে ভাল লাগিছে আৰু এইখন ইউজ কৰি বাকী পাৰি পিনে দেখুৱাম আৰু আপোনালোকক ইয়াতেতো দেখুৱাব নোৱাৰোঁ এতিয়া হোষ্টেলততো ইমান ডাঙৰ বিচনা নাই যে পাৰি দেখুৱাম কিন্তু আনবক্সিংটো ইয়াতে কৰিলোঁ